আজি নমস্কাৰ সকলোলৈ। আজি আমাৰ ৰাভা দিৱসৰ উপলক্ষে আমি প্ৰথমে ৰাভাদেৱক স্মৰণ কৰিলোঁ। সকলো ল'ৰা ছোৱালীবিলাক সকলো আহি সমবেত হ'লোঁ ইয়াতে হৈ ধূপ চাকি জ্বলাই তেখেতক শ্ৰদ্ধা জনোৱা হ'ল। তাৰ পাছত আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক আৰু তাতকৈ উঠি অহা গোটেই ল'ৰা ছোৱালীবিলাকে লগ লাগি আমি তেখেতৰ গীতক আমি স্মৰণ কৰিলোঁ। তেখেতৰ বিষয়ে আমি অলপ আলোচনা কৰিলোঁ আৰু তেওঁলোকক তেখেতৰ গীতবিলাক যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালীৰ মাজত যাতে আৰু শিকাব পাৰোঁ, সকলোৱে যাতে আৰু শিকিব পাৰে। তেওঁলোকৰ লগতে আমিও কিছুমান নাজানা গীত আমিও শিকিব পাৰিছোঁ। গতিকে সেই মাধ্যমেৰে আমি সকলোৱে আজি তেখেতৰ দিৱসটো উদযাপন কৰিছোঁ। হয়, নমস্কাৰ। আজি 20 জুন। আজি সমগ্ৰ অসমতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস, কলাগুৰু ৰাভা দিৱস হিচাপে পালন কৰিছে। তাৰ সমান্তৰালকৈ আমিও মূৰ্ছনা সংগীত বিদ্যাপীঠৰ আমাৰ উত্তৰ গুৱাহাটী শাখা, আমাৰ দুটা শাখা, মেইন শাখা গুৱাহাটী তেতেলিয়াত আছে, তাৰ আমাৰ এইটো এটা ব্ৰাঞ্চ হয়। এইটো শাখা আমি আজি উত্তৰ গুৱাহাটী ৰাইজৰ আৰু গুৱাহাটী আৱাসিক সমূহ ল'ৰা ছোৱালীক লৈ গোটেই দিনটো জোৰা কাৰ্যসূচীৰে আজি আমি ৰাভা দিৱস পালন কৰিছোঁ। আৰম্ভণিতে আমি বিষ্ণু ৰাভাৰ মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আমাৰ কণমানিসকলে আজি বিষ্ণু ৰাভাৰ গীত আওৰাইছে, গাইছে তেখেতসকলে। আমি ল'ৰা ছোৱালীক শিকাব বিচাৰিছোঁ যাতে আমাৰ সমাজৰ পৰা এই লোককৃষ্টিবোৰ হেৰাই নাযায়। জ্যোতি সংগীত, ৰাভা সংগীত, এই গোটেই চৰ্চাটো অব্যাহত থাকক, তাৰে আমি প্ৰচেষ্টা ৰাখিছোঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এই পবিত্ৰ তিথিত আমি খুব সুন্দৰকৈ মূৰ্ছনা সংগীত বিদ্যাপীঠৰ উদ্যোগত খুব সুন্দৰকৈ গীত মাতেৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰা হৈছে। প্ৰথমতে কণ কণ শিশুসকলৰ লগত আমি সকলোৱে তেখেতক ধূপ চাকিৰে শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু তাৰপিছতে কোনোৱে গীত গালে, আবৃত্তি কৰিলে। তেখেতৰ এই বিশাল কৰ্মৰাজিক যাতে নতুন প্ৰজন্মই খুব সুন্দৰকৈ আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে এটা সৰু প্ৰচেষ্টা কৰা হৈছে আৰু তেনেকৈ তেখেতক শ্ৰদ্ধা নিবেদন কৰা হৈছে। সৰুকৈ গুণগুণাই দিছোঁ আৰু শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰা মানে প্ৰিয়ে